মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে এই ভিডিঅ'টোত কিছুমান বিজ্ঞানৰ গাণিতিক সমস্যা সমাধান কৰিছো। তোমালোকে এইখিনি চাই যাবা। প্ৰশ্নটো স্ক্ৰীনত ওলাই আছে, তোমালোকে এবাৰ চাই লোৱা। প্ৰশ্নটোত দিয়া আছে ইউৰ মানটো 25 সেন্টিমিটাৰ, অৰ্থাৎ ইয়াত ইউৰ মানটো সদায় মাইনাছতে হ'ব, -25 সেন্টিমিটাৰ লিখিবা। তাৰপিছত দাপোনখন যিহেতু অৱতল, সেইকাৰণে ইয়াত ফকাছ দৈৰ্ঘ্যটো কিমান হ'বগৈ, -15 সেন্টিমিটাৰ হ'ব। আৰু লক্ষ্যবস্তুৰ আকাৰ বা উচ্চতাটো কিমান দিয়া আছিলে, 4 সেন্টিমিটাৰ। আমি যদি দাপোনৰ সূত্ৰটো এপ্লাই কৰোঁ, অৰ্থাৎ তোমালোকৰ 1/v + 1/u = 1/f, আৰু আমাক ইয়াত যিহেতু প্ৰতিবিম্বৰ স্থান উলিয়াব দিছে, সেইকাৰণে 1/v টো এইফালে থৈ ল'লোঁ, আৰু +1/u টো মই এই সমান চিনৰ ইফালে লৈ যাম। তেতিয়াহ'লে কি হ'বগৈ, +1/u টো -1/u হ'বগৈ। এতিয়া এফৰ মান আৰু ইউৰ মানটো যদি মই ইয়াত ফৰ্মুলাটোত বহাই দিওঁ, তেতিয়া কি হ'ব চোৱা তোমালোকে। এফৰ মানটো হ'ব -15 ইউৰ মানটো কিমান হ'বগৈ, -25। এতিয়া সমাধান কৰি যোৱা। 15 আৰু 25ৰ লসাগু হ'ব 75। গতিকে ইয়াত মই বহাই দিলোঁ এই মানটো। 15 লগত 5 পূৰণ কৰিলে 75 হ'ব। গতিকে ইয়াত 5 বহাম, ইয়াত মাইনাছ চিনডাল আছে, মাইনাছ হ'ব, মাইনাছে ইয়াত প্লাছ হ'ব। 25 লগত 3 পূৰণ কৰিলে 75 হয়। গতিকে মানখিনি এতিয়া বহাই যোৱা তোমালোকে। 5ৰ পৰা 3 গ'লে কিমান হ'ব, -275। এতিয়া তোমালোকে বজাৰ পূৰণ কৰা বা উল্টাই দিয়া বস্তুটো কেনেকৈ হ'বগৈ, 75 টো ওপৰলৈ যাবগৈ, তোমালোকৰ কি হ'বগৈ, -2 টো তলত আহিব। গতিকে তোমালোকে এইটো যদি সমাধান কৰা, তোমালোকে ভি মানটো এতিয়া হৰণ কৰিলে -37.5 পাবা। অৰ্থাৎ লাষ্টত লিখি দিবা তোমালোকে প্ৰতিবিম্বৰ দূৰত্ব 37.5 সেন্টিমিটাৰ। এইবাৰ আমি বিবৰ্ধনৰ মান উলিয়াম। তোমালোকে জানা যে m = -v/u। ইয়াত ভি মানটো আমি এই মানটো ল'ম, গতিকে ভি মানটো কিমান ল'ম, 75/-2, আৰু তলত ইউৰ মানটো কিমান দিয়া আছিলে আমাক, -25। মাইনাছ চিনডাল আহিব। তোমালোকে এই মাইনাছ চিনডাল আৰু এই মাইনাছ চিনডাল কেঞ্চেল যাবগৈ। আৰু এইটো যদি আমি লিখোঁ, 75/-2 আছে, পূৰণ 1/ কিমান হ'বগৈ, 25। 25 লগত ইয়াক কাটা 3 বাৰ যাব, এনচাৰটো থাকিব 3/-2। এনচাৰটো হ'ব -1.5। যিহেতু ইয়াত এনচাৰটো মাইনাছত ওলাইছে, গতিকে ইয়াৰ বিবৰ্ধনটো মাইনাছত হৈছে। গতিকে তোমালোকে ইয়াৰ প্ৰতিবিম্ব সদ আৰু ওলোটা হ'ব। এইবাৰ আমি প্ৰতিবিম্বৰ উচ্চতা উলিয়াম। ফৰ্মুলাটো হৈছে h = m × h। এমৰ মানটো তোমালোকে পালে 1.5, আৰু এইচৰ মানটো ইমান পাইছিলা 4। গতিকে ইয়াৰ এনচাৰটো হ'ব -6 সেন্টিমিটাৰ। এতেকে প্ৰতিবিম্বৰ উচ্চতা 6 সেন্টিমিটাৰ। নেক্সট প্ৰশ্নটো এইবাৰ চাই লোৱা। 2 সেন্টিমিটাৰ উচ্চতাৰ বস্তু এটা 10 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ মুখ্য অক্ষৰ লম্বভাৱে ৰখা হ'ল। লেন্সৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 15 সেন্টিমিটাৰ। প্ৰতিবিম্বৰ অৱস্থান, প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। এইবাৰ তোমালোকৰ লেন্সৰ লগত জড়িত এটা সাংখ্যিক সমস্যা সমাধান কৰিবলৈ দিছে। এই প্ৰশ্নটোৰ উত্তৰ আমি এই ধৰণে কৰিবলৈ চেষ্টা কৰিম। ইয়াত তোমালোকক দিয়া আছে 2 সেন্টিমিটাৰ উচ্চতাৰ, অৰ্থাৎ উচ্চতাটো কিমান দিয়া আছে, 2 সেন্টিমিটাৰ। 10 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্য উত্তল লেন্স বুলি কৈছে, সেইকাৰণে ইয়াত ফকাছ দৈৰ্ঘ্যটো প্লাছত হ'ব, +10 সেন্টিমিটাৰ লিখিছোঁ। আৰু ইয়াত তোমালোকৰ লেন্সৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব দিয়া আছে 15 সেন্টিমিটাৰ। যিহেতু আমাৰ দূৰত্বটো সদায়, লক্ষ্যবস্তুৰ দূৰত্ব সদায় মাইনাছত হয়, সেইকাৰণে আমি সদায় মাইনাছত লিখিম ইউৰ মানটো। ইয়াত আমি লেন্সৰ ফৰ্মুলাটো ইউজ কৰিম, 1/v - 1/u = 1/f। এইখিনি সমাধান কৰি যাম আমি এতিয়া। যিহেতু 1/u ইয়াত মাইনাছ হৈ আছে, এই গতিকে এইফালে সোঁফালে লৈ গ'লে আমি এইটো 1/u টো প্লাছ হ'বগৈ। মানুহ এতিয়া বহাই যাবলৈ চেষ্টা কৰিম আমি এতিয়া। 1/f-ৰ মানটো কিমান দিয়া আছে, 10, প্লাছ ইউৰ মানটো দিয়া আছে -15। গতিকে আমি এতিয়া মানসমূহ উলিয়াই যাম। 15 আৰু 10ৰ লসাগু হ'ব 30। গতিকে 30 বহালোঁ। 10ৰ লগত 3 পূৰণ কৰিলে 30 হ'ব, প্লাছে মাইনাছে ইয়াত মাইনাছ আহিব, প্লাছে মাইনাছে মাইনাছ, আৰু 15ৰ লগত 2 পূৰণ কৰিলে 30 হ'ব। গতিকে ইয়াত তোমালোকৰ 3ৰ পৰা 2 গ'ল, 1 বাচিলে 30 হ'ল। এতিয়া তোমালোক উল্টাই দিয়া, ভি = কিমান পাবাগৈ, 30 সেন্টিমিটাৰ। এতেকে লিখি দিবা তোমালোকে প্ৰতিবিম্বৰ অৱস্থান 30 সেন্টিমিটাৰ। এইবাৰ আমি বিবৰ্ধন উলিয়াম। ইয়াত তোমালোকে m = v/u ফৰ্মুলা ইউজ কৰি ইয়াত মানসমূহ বহাই দিছোঁ মই, চাই যোৱা। ভিৰ মান 30 আৰু ইউৰ মানটো -15। গতিকে এইটো হৰণ কৰিলে আমি কিমান পাম, -2 পাম। যিহেতু এনচাৰটো বিবৰ্ধনৰ মানটো ইয়াত -2 ওলাইছে, গতিকে প্ৰতিবিম্বৰটো সৎ আৰু ওলোটা হ'ব। এইখিনি শেষত তোমালোকে লিখি দিবা। এইবাৰ আমি
প্ৰতিবিম্বৰ উচ্চতা উলিয়াম ফৰ্মুলাটো হৈছে h(m পূৰণ h mৰ মানটো পাইছোঁ আমি -2 আৰু hৰ মানটো দিয়া আছিলে 2 সেন্টিমিটাৰ গতিকে ইয়াত হ'ব আনসাৰটো 4 সেন্টিমিটাৰ শেষত লিখি দিবা তোমালোকে প্ৰতিবিম্বৰ আকাৰ 4 সেন্টিমিটাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে তোমালোকক ধন্যবাদ দিছোঁ আৰু লগতে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে তোমালোকে এই ধৰণৰ উপযোগী ভিডিঅ'বোৰ পাই থাকা আৰু এই ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰি দিবা যাতে তোমালোকৰ বন্ধুবৰ্গসকলেও এই ধৰণৰ উপযোগী ভিডিঅ'বোৰ পাই থাকে ধন্যবাদ